এভৰিৱান অসমীয়া ছোৱালী সোণাক্ষী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক মই বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু লগতে ইমান দিন মই ভিডিঅ' কৰিছোঁ কিন্তু আপোনালোকে মোৰ পৰিচয়টোতো আজিলৈকে দিয়াই নাই। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী বৰা আৰু মই বিয়া সোমাইছোঁ ৰুদ্ৰসাগৰলৈ আৰু মোৰ মা ঘৰ হৈছে ভটিয়াপাৰত, মোৰ ডিষ্ট্ৰিক্ট শিৱসাগৰ। আৰু মই আজি আপোনালোকৰ আগত কি দেখাম বুলি ভাবিছোঁ গম পায়? মই আজি আপোনালোকৰ আগত মোৰ দুযোৰমান কাপোৰৰ কালেকশ্যন দেখাম। মানে মই আজি ৰ'দত দিলোঁ অলপমান কাপোৰ, মই বোলো কিনো কৰিম আৰু দিয়াটো নেদেখালোঁ যেতিয়া সোমোৱাটোকে দেখাই দিওঁ আৰু মোৰ কালেকশ্যনবোৰ কেনেকুৱা আপোনালোকক দেখাই যাওঁ। তেন্তে আহক মোৰ ভিডিঅ'টো উপভোগ কৰোঁ। এয়া তৰমুজ খাম, তৰমুজ খাই পেলাই মোৰ চাদৰ মেখেলা আপোনালোকক দেখাই গৈছোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে মোক কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আৰু নতুনকৈ অহা সকলোৱে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক মোৰ কালেকশ্যন চাওঁ। মই আপোনালোকক সদ্যহতে দুযোৰমান কাপোৰ দেখাম দেই, কেনেকুৱা লাগিছে মোক জনাব আকৌ। হেল্ল', এয়া প্ৰথমতে মই আপোনাক দেখাই যাম মোৰ এযোৰ গুলপীয়া কাপোৰ, গুলপীয়া কাপোৰ। মেখেলাখন এখন গুণাৰৰ গুলপীয়া ফুল কৰা আছে। আৰু আপোনালোকৰ মই দিম মিক্স পাটৰ এইযোৰ কাপোৰ, এইযোৰ ব্লেকত গুণাৰ আৰু ৰেড কালাৰ ফুল আছে, দেখিছে নহয় এইযোৰ। আৰু মই কৈছিলোঁ যে মই ঠিকোৱা এটা খুব ভাল পাওঁ। এই আমাৰ মায়ে নিজেই মানে কি মায়ে লোকক চিলাই নিদিয়ে দেই, আমাৰ মানে ছোৱালীকেইজনীৰ কাৰণে ঘৰত মায়ে নিজে চিলায় আৰু মায়ে নিজে এয়া ব্লাউজ চিলাইছে। মই মানে মায়ে নিজে ডিজাইন দিয়ে বাৰু, ডিজাইনটো ময়ো দি দিছিলোঁ। নিশ্চয় কেনেকুৱা লাগিছে। আৰু তাৰ লগত মেখেলাখন দেখাইছোঁ। মেখেলাখন দেখাইছোঁ, এইখন মেখেলা। কেনেকুৱা লাগিছে বাৰু? এইযোৰ হৈছে হালধীয়া, এইখন হৈছে চাদৰ। এইখন চাওক, এইযোৰ কাপোৰ মোৰ এইযোৰ বহুত ভাল লাগে কাপোৰযোৰ। মোৰ লগৰ এজনীয়ে গিফ্ট দিছিলে, সুস্মিতাই। এইযোৰ হৈছে মোৰ। কেনেকুৱা লাগিছে বাৰু? এইযোৰ একেই, গুণাৰৰ ফুল আছে, লগতে নীলা আছে অকণ অকণ, ভাল লাগে। আৰু লগতে আপোনালোকক দেখাম এইখন মেখেলা, চিম্পুল মেখেলা। মেখেলাখন দেখিছে? মেখেলাখনৰ লগত মোৰ বহুত ভাল লাগে মানে এইযোৰ কাপোৰ। আৰু এইখনটো দেখালোৱেই আৰু ন, কমটিকৈ দেখাই গৈছোঁ, কমটি টাইমত বৰ আহলবহলকৈ মেলি দেখুওৱা নাই দেই। গৰম উঠিছে যথেষ্ট। এইযোৰ মোৰ পাটৰ কাপোৰ। এইযোৰ মই এই গুণাৰৰ ফুলবোৰ বহুত ভাল পাওঁ, গুণাৰৰ ফুল মই বহুত ভাল পাওঁ। মই মানে সূতাৰ ফুলতকৈ মোৰ গুণাৰৰ ফুলটো মোৰ বেছি ফেভাৰিট হয়। কেনেকুৱা লাগিছে বাৰু এইযোৰ কাপোৰ? আৰু লগতে
এইখন চাদৰ আৰু এইখন হৈছে মেখেলা এইখন হৈছে মেখেলা এইখন মেখেলা এইযোৰ হৈছে পাটৰ কাপোৰ মই আপোনালোকৰ মানে পাটৰ কাপোৰৰ কালেকশ্যনটো এদিন দেখাম মানে কি হ'ল মই এইযোৰ মাজতে সোমাই গুচি আহিলে সেইকাৰণে এইযোৰ দেখাই দিছোঁ কেলৈ নোৱাৰিম ন এইযোৰ আৰু ইয়াৰ লগত হৈছে এইটো ব্লাউজ হয় এইটো ব্লাউজটো মই আকৌ হাতটো দীঘল মই বহুত ভাল পাওঁ এনেই কিবা এটা ভাল লাগে ন হাত দীঘল ব্লাউজ হ'লে বুজিছে মই বহুত ভাল পাওঁ এনেকৈ কাপোৰ মানে হাতটো যদি দীঘল হৈ যায় বা একেবাৰে দীঘল নহয় ঠিক হোৱা এটা টাইপত দেই এইযোৰ আৰু আপোনালোকক দেখাম মোৰ আটাইতকৈ মানে কি হয় মই নিজে বনাবলৈ দিছিলোঁ আমাৰ শিৱসাগৰ চুহাগ বুলি কয় চুহাগত মই বনাবলৈ দিয়া এযোৰ কাপোৰ হয় সেইখন সময়ত মানে খুব ফেভাৰিট আছিলে আজি 2 বছৰমানৰ আগৰ কথা দেই আৰু আপোনালোকক দেখাই গৈছোঁ এইযোৰ হৈছে ৰাজস্থানী মানে পতি লগাই পেলাই দিছিলোঁ এইযোৰ লগত এখন মেখেলাখন চাদৰ আৰু এইযোৰ কাপোৰ দেখাম আপোনালোকক এইযোৰ কাপোৰ এইযোৰ আৰু এইখন হৈছে মেখেলা মেখেলা আৰু চাদৰ ইয়াত ধৰি লওক দেখিছে ন আৰু আপোনালোকে ভাবিছে চাগে তোমাৰ চব কাপোৰ কেলে তেনেকুৱা কিন্তু মই একচুৱেলি মই গুণাৰৰ মানে মই বহুত ভাল পাওঁ গুণাৰো মোৰ কাৰণে বহুত ফেভাৰিট মানে আৰু মানে কি মই কাপোৰৰ ফলতকৈ মই গুণাৰৰ ফুলটো মই বেছি ভাল পাওঁ মানে আৰু সেইটো কাৰণে মানে মই গুণাৰৰ ফুল থকা কাপোৰ মানে ইমানেই ভাল পাওঁ মই সেইকাৰণে বেছিকৈ লওঁ এইটো সেই কাপোৰযোৰ ব্লাউজে আছিলে আৰু আপোনালোকক এইযোৰ দেখাম এইযোৰ মই নিজেই ববলৈ দিয়া মোৰ ববলৈ দিয়া কাপোৰ কেইবাযোৰ আছিলে বাৰু ক'ৰবাত সোমাই মানে কি গডেজতে মই আজি মোক ঘপককৈ উলিয়াই পেলাই মানে এটা হেৰি মানে খুলি পেলাই চালোঁ মই ইয়াকে দেখালোঁ মোৰ গডেজৰ কাপোৰ আপোনালোকক দেখাবলৈ আছেই মানে কি এইযোৰ আকৌ মোৰ লগৰ মৰি বুলি কয় তাই মোক বনাই দিছিলে বনাই মানে বৈ দিছিলে নিজেই তাই নিজৰ হাতেই বৈছিলে এইযোৰ চব তাই নিজেই বৈছিলে কাপোৰযোৰ ইমানেই ভাল লাগে কাপোৰযোৰ পিন্ধি মোৰ আৰাম লাগে আৰু কাপোৰযোৰ খুব মানে কোমল মানে কাপোৰযোৰ ইমানেই কোমল বহুত ভাল লাগে সকলো লগতে মানে মিলি পৰে মোক কেনেকুৱা লাগিছে তো আৰু এই কাপোৰযোৰ দেখিছে নহয় মোৰ হাজবেণ্ডে আনি দিয়া হয় এইযোৰ হ'ল কেইবছৰমান কিন্তু মানে কাপোৰযোৰ ইমানেই মোৰ ভাল লাগে সকলোতে পিন্ধি যাব পাৰি আৰু আজিকালি মই বিয়া সভাতো দেখিছোঁ এনেকুৱা কাপোৰ প্ৰায়ে পিন্ধে কিন্তু কাপোৰযোৰ মানে কি কাপোৰ মই সেইটোহে নাজানিম এইখন হৈছে মেখেলা আৰু এই কাপোৰযোৰ ইমানেই ধুনীয়া এটা ডেজলিং মানে ইমান ভাল লাগে কাপোৰযোৰ দেখিছে নহয় মেখেলাখন আৰু ব্লাউজটো ক'ৰবাত থাকিলে বাৰু মই ব্লাউজটোনো কি দেখাম ন কিন্তু বহুত ভাল লাগে কাপোৰযোৰ আৰু সকলোতে মানে এই কাপোৰযোৰ মিলি পৰে মানে আৰু আজিকালি বিয়া সভা সকলোতে এনেকুৱা কাপোৰ প্ৰায়ে পিন্ধে চব ইমান ভাল লাগিছে কাপোৰযোৰ এইযোৰ মোৰ যথেষ্ট প্ৰিয় এই কাপোৰযোৰ মই বহুত ভাল পাওঁ মানে বহুত ভাল লাগে মোৰ কাপোৰ কিন্তু কাপোৰটো কি কাপোৰ মই সেইটোৱে চিনি নাপাওঁ আৰু এইযোৰ দেখাম এইযোৰ দেখিছোঁ এইযোৰ আমাৰ মানুহজনে এনেকুৱা কাপোৰ দুযোৰ একেলগে আনি দিছিলে মোক আৰু এযোৰ আছে ইয়াৰ লগত এইযোৰ আছে নীলা এইযোৰ গুণাৰ টাইপৰ দেখিছে নহয় আপোনালোকে চাগে মোক কাপোৰবোৰ পিন্ধা দেখিছে তথাপিও মই এনেই মানে অকণমান মইনো কি ভিডিঅ' কৰিম সেইকাৰণে দেখাই গৈছোঁ
বেছি বুলি নহয় আকৌ দেই, আপোনালোকে মোক বেয়া কমেণ্ট নিদিব। আৰু এই কাপোৰযোৰ ৰাতিয়ে যদি ক'ৰবাত যদি পিন্ধি যায় নাই, বহুত ধুনীয়া ডেজলিং কৰে। তাতে দেখিছে নহয় এইবোৰ আইনাবোৰ আছে, হেৰি আছে, মোৰ বহুত ভাল লাগে মানে কাপোৰযোৰ। আপুনি এইযোৰ ৰাতি ক'ৰবাত মানে এনেই ধৰি লওক কিবা ফাংচন বা কিবা কিবি বিয়া সবাহ চবতে মানে পিন্ধি যাব পৰা যায়, মোৰ সেইকাৰণে ভাল লাগে। আৰু এইযোৰ দেখিছে নহয়, এইযোৰ গুণাৰৰ ফুল কৰা, আৰু লগতে এনেকুৱা আছে মানে, আৰু মেখেলাখন দেখাইছোঁ দেই। মেখেলা হৈছে এইখন, এনেকৈ দেখা দিছোঁ এইখন। এই কাপোৰযোৰ মানে এই আগত যে দেখাইছিলোঁ নীলা পতি দিয়া কাপোৰযোৰ আৰু এই দুযোৰ একেলগে আনিছিলে, মানে কিবা এটা ভাল লাগে মোৰ কাপোৰকেইযোৰ, দেখিছে নহয়। আৰু এইযোৰ হৈছে কিবা টচ মুগা নে কি বুলি কয় জানো, মই কাপোৰটো ভালকৈ চিনি নাপাওঁ আৰু, মানে কাপোৰ পিন্ধোহে চিনি নাপাওঁ সিমান, দেখিছে নহয়। আৰু এইখন হৈছে লগত মেখেলা, আৰু ইয়াৰ ব্লাউজটো সেইটো ব্লাউজটো এইটো ঠিক হোৱা নাই। সকামে এনেকৈ আমি পিন্ধিবলৈ ভাল হয়, মানে ক'ৰবাত যাওঁ বুলি ক'লেও ভাল হয়, ভাল লাগে এনেকুৱা কাপোৰবোৰ। এই কাপোৰযোৰৰ বৰ্ডাৰটো দেখিছে নহয়, এই বৰ্ডাৰটো এই ধৰিব পাইছে নাই পৰা নাজানো দেই, এই অকণি অকণি এইটো নীলা নীলা, এইটো দেখিছে নহয়, মই নীলা নীলা এনেকৈ পাথৰ লগাই গৈছিলোঁ। গোটেই কাপোৰযোৰ মানে অকল মেখেলাখন মানে পাথৰ লগাই ক্লিয়াৰ হ'ল, কিন্তু চাদৰখন বাকী আছে। পাথৰটো লগাই দিলে বাৰু ভাল লাগিবনে। আৰু আপোনালোকক এইযোৰ দেখাম, এইযোৰ দেখিছে নহয়, এইযোৰ হৈছে দিন হ'ল বাৰু। এইযোৰ মানে কি হয়, মোৰ গোলাঘাটৰ পৰা ভণ্টি এজনীয়ে দিছিলে, তাই খুব মৰমত দিছিলে মোৰ এইযোৰ কাপোৰ। মই সেইকাৰণে অতি যতনেৰে মানে মই প্ৰায় দেখিছে নহয় কাপোৰযোৰ, হেৰিটো দেখিছে নহয়, ইমান ভাল লাগে মানে একদম পূৰা আগৰ চুমকি লগোৱা, আগৰ এই চুমকিটো খুব ওলাইছিলে, দেখিছে কেনেকুৱা লাগিছে। মানে মই ইমানেই ভাল পাওঁ কাপোৰযোৰ, মই ক'ৰবাত পিন্ধিলে কিজানি বেয়া হৈ যাব, সেইকাৰণে মই অতি মৰমত তাই দিয়া মোৰ গিফ্টটো মানে প্ৰেজেণ্টটো থৈ দিছোঁ। আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে, মোক পিন্ধিলে কেনেকুৱা লাগিব, আপোনালোকৰ কমেণ্টত যদি মোক জনাবচোন। আৰু আপোনালোকক দেখাম এইযোৰ মোৰ মই মানে নামঘৰত পিন্ধি যাবৰ কাৰণে লৈছিলোঁ। এইযোৰ কিবা বুলি কয় কাপোৰযোৰ, জানো কি বুলি কয় মই নাজানো, কিন্তু কাপোৰযোৰ পিন্ধিবলৈ বহুত ভাল। এইযোৰ কেনেকুৱা লাগিছে এইযোৰ কাপোৰে। ইয়াৰ লগত ব্লাউজো আছে, ব্লাউজটো হৈছে চিম্পুল, সেনেকুৱা গল্ডেন ৰঙৰ নিচিনা, তাত অকণি অকণি ফুল আছে। মোৰ ব্লাউজটো ক'ৰবাত সোমোৱাই থ'লোঁ, মই মানে বিচাৰি নাপালোঁ। কেনেকুৱা লাগিছে বাৰু এইযোৰ কাপোৰ। আৰু আপোনালোকক দেখাই যাওঁ আৰু এযোৰ কাপোৰ, এনেকুৱা কাপোৰ মোৰ কেইবাযোৰো আছিলে, তাৰ ভিতৰতে এইযোৰ মোৰ এনেই অকণমান ভাল লাগে কাৰণে আপোনালোকক দেখাই দিছোঁ। এইযোৰ আৰু এইখন হৈছে মেখেলা, এইখন হৈছে মেখেলা। আৰু ইয়াৰ লগত ব্লাউজটো ক'ত সোমাই আছে জানো, ইয়াৰ লগত ব্লেকত আছে, মানে ব্লেকত, আৰু এইটো পতি আছিলে ব্লাউজটো, এনেকৈ ছাইড পতি আছিলে। মইতো থ্ৰী কোৱাৰ্টাৰ ভাল পাওঁ বুলি কৈছিলোঁ নহয় নাই, সেইকাৰণে আটাইখিনি মোৰ থ্ৰী কোৱাৰ্টাৰে হৈ আছে ব্লাউজ। আৰু লগতে মোৰ কেইযোৰমান চিম্পুল কাপোৰ, মানে ওচৰে পাঁজৰে পিন্ধি যাব পৰা এইকেইযোৰ, এই কেইযোৰ এইফালে আছে। এইযোৰ মই সকাম এনেকৈ মই পিন্ধি যাবৰ কাৰণে চিম্পুল, মানে এনেই একেবাৰে চিম্পুল আৰু ওচৰে পাঁজৰে পিন্ধি যাবৰ কাৰণে এইযোৰ
আৰু লগত এখন মেখেলা, বগা মেখেলা, কাপোৰযোৰ বহুত কোমল। তাৰপাছতে আৰু এযোৰ আছে, আৰু লগতে এইযোৰ মোৰ হাজবেণ্ডে খুব মৰমত দিয়া কাপোৰ হয়, পাটৰ কাপোৰ। কাপোৰৰ মাজতে গুচি আহিলে যে মইনো কেলৈ এৰি থৈ যাওঁ ন, এইযোৰ দেখাই দিওঁ। এইখন হৈছে মেখেলা আৰু এইখন হৈছে চাদৰ। কেনেকুৱা লাগিছে বাৰু? আৰু আপোনালোকক মই আটাইতকৈ উল্লেখনীয় এযোৰ কাপোৰ এদিন মোৰ ইউটিউবত মানে আগৰ প্ৰথম ভিডিঅ'ত মই আপোনালোকক দেখাই দিছিলোঁ। কাৰণ মই নিজেই জীৱনত চিলাই এটা মাৰি পোৱা নাই। কিবা যদি মই চিলনি মাৰিবলগীয়া হ'লেও মোৰ মাক হ'লে মই মাৰ ওচৰলৈ লৈ যাওঁ, নহ'লে মোৰ হাজবেণ্ডক কওঁ মোৰ কাপোৰটো চিলাই দিবৰ কাৰণে। কিন্তু মই চিলনি কেতিয়াও মাৰিব নাজানো। কিন্তু মই কি মন গ'ল নাজানো, এইযোৰ কাপোৰ আপোনালোকক এদিন মই ভিডিঅ'ত দেখাইছিলোঁ যে মই নিজে বনোৱা বুলি। কিন্তু মোৰ কি মন গ'ল নাজানো, মানে মই ইউটিউবৰ এনেই ভিডিঅ'বোৰ চাই মই এইযোৰ কাপোৰ মই নিজে বনাইছিলোঁ। মই আপোনালোকক দেখাইছোঁ। কিন্তু কাপোৰযোৰ মানে কি হ'ল, কাপোৰযোৰ এইযোৰ, এইযোৰ এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰ, ওচৰলৈ আহিছোঁ অকণমান। আৰু এইখন হৈছে মেখেলা, মানে চাদৰ মেখেলা এযোৰ বনাইছিলোঁ। কেনেকুৱা লাগিছে মোৰ কাপোৰ কেইযোৰৰ কালেকশ্যন দেখি আপোনালোকে কেনেকুৱা পালে, আৰু মোৰ কোনযোৰ কাপোৰ আটাইতকৈ ভাল লাগিলে আপোনালোকে মোক কমেণ্টৰ যোগেদি জনাব। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিলোঁ। তেন্তে আগন্তুক আকৌ মই কি ভিডিঅ' আপোনালোকক দিব পাৰোঁ